আমি আমাৰ জীৱনত সফল হ'ব হ'লে সম্পূৰ্ণৰূপে সফল হ'ব হ'লে আমি আমাৰ জীৱনত তিনিটা বস্তু আমি সদায় এক কৰাৰ চেষ্টা আমি চলাই থাকিব লাগিব। সেয়া হ'ল উপযুক্ত সময়ত উপযুক্ত চেষ্টাত উপযুক্ত নিৰ্ণয় কৰিব পৰা ক্ষমতা আমাৰ হ'ব লাগিব। অন্যথা আমি ইয়াৰ বাহিৰে আমি সম্পূৰ্ণৰূপে আমি সফল জীৱনত কেতিয়াও হ'ব নোৱাৰোঁ। কিয়নো কয় নহয়, যেতিয়া আপোনাক ভাগ্যই দিয়ে তেতিয়া আপোনাৰ বুদ্ধিয়ে নিদিয়ে, যেতিয়া আপোনাৰ বুদ্ধিয়ে দিয়ে তেতিয়া আপোনাৰ ভাগ্যই নিদিয়ে। ঠিক তেনেকুৱাই হৈ যায় আমাৰ লগত। চেষ্টাটো আমি সকলোৱে কৰোঁ জীৱনত সফল হ'বলৈ, কিন্তু আমি হ'ব যে নোৱাৰোঁ। ইয়াৰ মেইন প্ৰধান কাৰণবোৰেই সেয়া হ'ল আমাৰ এই বস্তুবোৰ আমি এক কৰিব নোৱাৰাৰ কাৰণে। যেতিয়া আমাৰ কয় নহয় যেন যেতিয়া আমাৰ সময় আছিলে তেতিয়া আমাৰ টকা নাই, যেতিয়া আমাৰ টকা আছিলে তেতিয়া আমাৰ সময় নাই, আৰু যেতিয়া আমাৰ সময় টকা দুয়োটাই আছিলে তেতিয়া আমাৰ জীৱনৰ ইচ্ছাই নাই। ঠিক তেনেকুৱাই হৈ থাকে আমাৰ বহুতৰ লগত। এনেকুৱা কৰোঁতে কৰোঁতে আমাৰ জীৱনবোৰে নাইকিয়া হৈ যায়, দিনবোৰেই কটি যায়, কিন্তু আমাৰ সেয়া দিন কেতিয়াও আমি ওলাব নোৱাৰোঁ যেন আমাৰ জীৱনৰ মনে বিচৰা কিবা আমি ইচ্ছাত আমি চেষ্টাত সফল হৈ উঠিব নোৱাৰোঁ।